নমস্কাৰ বন্ধুসকল, নৈপৰীয়া আড্ডাৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ সকলোকে। আৰু আজি স্পেচিয়েলি আমাৰ নৈপৰীয়া আড্ডাৰ অতিথি হিচাপে নিমন্ত্ৰণ কৰি আনিছোঁ ইমু অসমক। ইমু বাঘমৰাৰ বাকৰিলৈ স্বাগতম জনালোঁ। আৰু নৈপৰীয়া আড্ডাৰ আজিৰ তুমি বিশেষ অতিথি। আচলতে আমি তোমাৰ কামখিনিক ভাল পাওঁ। মই মিউজিক লাভাৰ হিচাপে আচলতে তুমি যোনখিনি কৰি আছা সেইখিনি মই দেখিছোঁ আৰু সেইখিনি কামক সদায় ভাল পাওঁ। আৰু তাকে দুই এটা কথা তুমি জনোৱা আমাক, যোনখিনি মানে তোমাৰ জীৱন যাত্ৰা এতিয়ালৈকে যোনখিনি কাম কৰি আছা কাজিৰঙা অৰ্কিড পাৰ্কত এটা ধুনীয়া কাম হৈ আছে। তুমি বাদ্যযন্ত্ৰখিনিক বহুতৰ লগত আচলতে আমিও নাজানিছিলোঁ বহুখিনি, আৰু তোমাৰ থ্ৰু আমি জানিছোঁ আৰু পৃথিৱীয়ে জানিছে আচলতে বহুখিনি পাহৰণিৰ গৰ্ভত পৰি থকা বহুতো বাদ্যযন্ত্ৰ আছে, লোকবাদ্য, সেইখিনিৰ ওপৰত তুমি কাম কৰি আছা। চ' সেইখিনিৰ ওপৰতে আমাক দুই এষাৰ যদি আমি জনাকৈ, ৰাইজে জনাকৈ দুই এটা কথা কোৱা, ভাল লাগিব। এতিয়া বিভিন্ন ঠাইৰ পৰা বিভিন্ন মানুহ আহে, তেওঁলোকে লোকবাদ্যখিনি দেখি পেলাই আচৰিত হ'ল। আমি কেইটামানহে দেখি আছিলোঁ, ইমানখিনি যে আছে। সেইখিনিও তাৰ মাজতে কিছুমান এনেকৈ মিউজিক ডাইৰেক্টৰো আহে, তেওঁলোকেও লাহে লাহে এই কমন ইনষ্ট্ৰুমেণ্টখিনিহে ব্যৱহাৰ কৰি থাকে। পিছত আৰু কিছুমান বস্তু দেখি যায় যে মোক এনেকৈ তাৰ বিষয়ে ডিটেইলছটো সোধে আৰু মই জনাওঁ, এনেকৈ মই ছাৰৰ পৰা এনেকৈ শিকিছোঁ এইখিনি, এইটো ইনষ্ট্ৰুমেণ্ট আমুকত এনেকৈ বজোৱা হয়, তাৰ ডিটেইলছখিনি কৈ দিলে মানে সেইবোৰ ইনষ্ট্ৰুমেণ্টটো আকৌ মানে কিছুমান নতুনকৈ মিউজিক কৰি পেলাই তাত যদি এড কৰি দিয়ে, বাকী চিন্থ ইউজ কৰাতকৈ লোকবাদ্যটোকে যদি ডাইৰেক্ট ইউজ কৰে, তেতিয়া তাৰ ব্যৱহাৰটো হৈ থাকিলে মানে তেতিয়া হেৰাই নাযায় বাদ্যবোৰ। আৰু তেনেকৈ বহুতে শিকিবলৈ চেষ্টা কৰিছেও এতিয়া লাহে লাহে, মানে নৱপ্ৰজন্মই বস্তুখিনিৰ প্ৰতি আকৰ্ষিত হৈছে, বহুত আকৰ্ষিত হৈছে। আটাইতকৈ তোমাৰ ভাল লগা বাদ্যযন্ত্ৰ, থলুৱা বাদ্যযন্ত্ৰ কি বুলি ক'বা তুমি? মোৰ গোটেইখিনি ভাল লাগে। গোটেইখিনি এনে ফেভাৰিট হিচাপে নাই, বাছি লোৱা নাই ন? পেঁপাটো ভাল লাগে, পেঁপা দুটাৰ ভাল লাগে, তেনেকৈ ক'ব গ'লেতো এটা এটাকৈ চবেই হৈ যায়। আৰু একেবাৰে হেৰাই যাব খোজা আমাৰ থলুৱা বাদ্যযন্ত্ৰখিনিৰ কেইটামান নাম ল'বা নেকি, যোনখিনি আমি নাজানো আচলতে, নৰ্মেলি নাজানে বহুতে? তেনেকুৱা আছে, সুতুলিটো বাৰু প্ৰায় চিনি পায়, সুতুলিটো চিনি পাওঁ, প্ৰায় চিনি পাওঁ। কিন্তু এই ঢোলডুবি বুলি আছে, আনন্দ লহৰী, সেইটো চবতকৈ বিৰাট ধুনীয়া এটা ইনষ্ট্ৰুমেণ্ট মানে। সেইটো মানুহে দেখিলেহে গম পাব তাৰ মানে আচল হেৰিটো কি। প্ৰচলন ঘটি আছে নে এতিয়ালৈকে? আগতে হৈছিলে, আজিকালি ইমান ইউজ নহয়। সেইটো কি কামত ইউজ হৈছিলে? সেইটো টোকাৰী গীতত। মই এতিয়া নানিলোঁ বাৰু এইটো, তাত আপুনি দেখিছে? মই দেখিছোঁ। সেইটো ৰছীডাল টানে যে, ইমান ধুনীয়া লাগে। সেই বস্তুটো ইমান ধুনীয়াকৈ ইউজ কৰিব পাৰে, খালি নকৰে, BSC ইউজ কৰে মানে। কি বুলি ক'লা নামটো? আনন্দ লহৰী। আনন্দ লহৰী, নামটোৱে ধুনীয়া আৰু তাৰ ভাইবটো বিৰাট ধুনীয়া। মানে যিকোনো চিটুৱেশ্যনত মানে মানুহটোক চেঞ্জ কৰিব পাৰি মানে মাইণ্ডত। তাৰপৰা বিনখন কমি গৈছে, তাৰপিছত আকৌ ছাগলী শিঙৰ বেপা, সেইবোৰ আগতে ব্যৱহাৰ। সেইটো বহুত হাৰ্ড হয়, মই কালি বজাই চাইছিলোঁ, বহুত হাৰ্ড নোলায়। তাৰপিছত দুটা টোকাৰীত অলপ এতিয়া ইউজ হৈ থাকে, গগনাবোৰ ইউজ হয়। আৰু এই হেৰি এইটো মিটং বুলি এটা ফুটুকলা পৰা বনায়, ফুটুকলা মিটং বজাই দিয়ে, দুটং বুলি গায়। কিন্তু সেই বস্তুকেইটা মানুহে আজিকালি চিনি নাপায়। ধ্ৰুটং মিটং সেইকেইটা ইউজ কৰিব লাগে। তাৰপৰা তেনেকৈ পেঁপাটো ইউজ হয়। আৰু কিছুমান এনেকুৱা বিহু পেঁপাটো নহয়, আৰু বেলেগ কিছুমান পেঁপা আছে, যেনেকৈ বাঁহৰ দীঘলীয়া পেঁপা আছে, মুৰি ঠাই বুলি কয়। আকৌ হেৰি এইটো মুৰি বুলিও এটা আছে, তিৱাসকলৰ দীঘলীয়া পেঁপা। এইবোৰ মানে বেকগ্ৰাউণ্ডৰ কাৰণে ব্যৱহাৰ কৰিব পৰা যায়। হেৰাই গৈছে। তুমি এই টোকাৰী ধৰিলে বাউল মিউজিকলৈ মনত পৰে, বা বাউল গোৱা নেকি? বাউল এনেই আমাৰ অসমীয়া বাউল যোনটো টোকাৰী গীত, তেনেকুৱা টোকাৰী গীত আৰু বাউলটো প্ৰায় একেই ন? একেই, কিন্তু তেওঁলোক বাউল বুলি কৈ দিলে মানে কলিকতাৰ বেংগলৰ সকলে, তেওঁলোকে ধুনীয়া এটা কালচাৰ, কিন্তু ভাল লগা মিউজিক ন সেইটো। সেইটোকে অসমীয়াত
টুকাৰী গীত দেহ বিচাৰ গীত আৰু সেইটো বস্তু ভাষাটো বেলেগ বেলেগ হয় আৰু সুৰটো বেলেগ অকণমান বেলেগ আৰু তেনেহ'লে এটা হৈ যাওক ঠিক আছে জীৱন আমাৰ বন্তি গছি দেহৰ মাজে জ্বলে সেই বন্তি নুমাই যাব হলিতান হলে হৰি হলিতান হলে জীৱন আমাৰ বন্তি গছি দেহৰ মাজে জ্বলে সেই বন্তি নুমাই যাব হলিতান হলে হৰি হলিতান হলে মানে হলিতাডাল নহ'লে বন্তিডাল নুমাই যাব মানে সেই বন্তিডাল শেষ হৈ আহি থাকিলে সেইটো জীৱনটোৰ কথা কৈছে তেনেকেই সৃষ্টি হয় মানে টুকাৰী গীত দেহ বিচাৰ গীত সেইবোৰ এইটো মই আচলতে এইটো মই কিবা এটা বনিছে বুলি গম পাওঁ কিন্তু পেলাই থোৱা হয় ইমান ধুনীয়া বনাইছে মানে এতিয়া দেখিবলৈ ইমান হেৰি কি কয় এইটো অলপ এই হেৰিবোৰ খাই দিছে কিন্তু ঘুনে খাইছে কিন্তু এইখন চালখন লগাইছে যে গুৰি চালখন মানে ইমান ধুনীয়া আপুনি কেনেকে বনালে মানে মই নাই বনোৱা এইটো মই খুৰা এজনৰ পৰা বলে চলে লৈ আহিছো চুৰ কৰি আনিছো বুলিয়ে ক'ব লাগিব আমাৰ নিজৰ খুৰা সি কৰবাৰ পৰা উঠাই আনিছে এইটো কিন্তু সি ক'ৰ পৰা উঠালে নাজানো কিন্তু মই এইটো ইমান মানে বাজিব বুলি মই ভবা নাছিলো মই এনে টুংডাং কেতিয়াবা বজাও মই কালি দেখিবলৈ আপুনি ক'লে এইখন বেয়া হৈ আছে মই চাওঁচোন বোলে এনেকৈ টিউন কৰিছিলো জাষ্ট মানে মই যোনখন লৈ আহিছো এইখনতকে ভাল বাজিছে এইখন গুইছালৰ হয় একদম পুৰা পাৰফেক্ট ন জোখত আছে মানে ৱাও মই এতিয়া শব্দটো শুনি তুমি যোনটো বজাইছা না মই সেইটো শুনি আচৰিত হৈছো মানে এইটো পেলনীয়া বস্তুটো মানে আমি নাজানা মানুহৰ কাৰণে কেনেকুৱা বস্তু হৈ যায় আৰু জনা মানুহৰ কাৰণে কি হৈ যায় সঁচাকে দেই জনাৰ মাছ ভাত নজনাৰ কি বুলি কৈ জানো আৰু তুমি নৱপ্ৰজন্মক কিবা অনুৰোধ আছে বাদ্যযন্ত্ৰক লৈ বস্তুটো মই যাৰ ওচৰত শিকিছোঁ মোৰ গুৰু ডিজাইন গুৰু ছাৰ তেখেতে গোটেই বাদ্যবোৰ কেনেকৈ বনায় কেনেকৈ বজায় গোটেইখিনি ঘৰতে শিকায় ছাৰৰ ঘৰলৈ যিকোনো সময়ত গ'লেই কেনেকৈ বজায় কেনেকৈ বনায় চব ছাৰে ঘৰত শিকাই থাকে সেই বস্তুখিনি শিকিবলৈ কাৰণে মানুহক আহ্বান কৰে ছাৰে মাতি থাকে কিন্তু মানুহবোৰে এতিয়া মোৰ এই হেৰিলৈ আহিলে মানে কয় এনেকৈ অফিচ পাৰ কৰিলে বা ক'ত এনেকৈ হেৰি কৰে সেইবোৰ লুকাই গৈছে কি ক'বলৈ বিচাৰে মই কওঁ এনেকৈ ছাৰে এনেকৈ শিকায় আপোনালোকে ছাৰৰ ওচৰত গৈ পেলাইও শিকিব পাৰে নহ'লে আপোনালোকৰ ওচৰে পাজৰে যদি কৰ্মশালা তেতিয়াও ছাৰক মাতিলেও ছাৰে একদম ফ্ৰীকৈ আহি পেলাই শিকাই খালি সেই বস্তুটো আপোনালোকে আয়োজন কৰিব লাগিব মাতিব লাগিব ছাৰ তেতিয়াহে আগন্তক তেনেহ'লে বাঘমৰাটো হ'ব নিশ্চয় তোমাক মই যোগাযোগ কৰিম এইখিনি আৰু সঁচাকৈ দৰকাৰী বস্তু এইখিনি আমাৰ যোনখিনি নিজৰ বাদ্য আছিলে থলুৱা বাদ্য এইখিনিক বচাই ৰখাটো খুবেই প্ৰয়োজন বোধ কৰোঁ মই এজ এ মিউজিক লাভাৰ হিচাপে আৰু এইখিনি বাচি থাকক তাৰে কামনা কৰিম নহয় জানো আৰু নৱপ্ৰজন্ম ওলাই আহক দুই এজন এইখিনি বস্তু বনোৱা শিকোৱা আৰু বনোৱা থাকিলেহে বাজি থাকিব বনোৱা যদি বন্ধ হৈ যায় প্ৰথমতে ছাৰৰ ওচৰত অকল বজাবলৈ শিকিবলৈ গৈছিলো দেই ছাৰে কৈছে অকল বজালে নহ'ব না শিকিব লাগিব বনাব কোনে এতিয়া তোমালোকৰ তোমাৰ ওচৰত এখন আছে বনোৱা মানুহখিনি চব নাইকিয়া হৈ গ'ল এইটো কিন্তু আমাৰ মিচিং মানুহে বনোৱা ট্ৰেডিচনেলি জানে কিন্তু মানে বস্তুটো ইমান পাৰফেক্ট নহ'লেও ট্ৰেডিচনেলিয়ে বস্তুখিনি ওলাইছিলে ন এই মানে কাৰ্বি মিচিং বুলি ক'বলৈ বেলেগ একো নাই চব মানে মই জাষ্ট হেৰি হিচাপে কৈ আছো এতিয়া টুকাৰী বা দুটাৰা বুলি ক'লে মানে মানুহে এনেও এটা হেৰিতে থাকে নহয় চেঞ্চ থাকে যে ইমানটো হ'ব লাগে ইমানটো হ'ব লাগে এইবোৰ আগতে এতিয়াহে লিড গীটাৰ একষ্টিক গীটাৰ লিড গীটাৰ এনেকুৱা বেলেগ ইকুৱেলি হৈ গ'ল তেতিয়া অকণমান হেৰিটো মানে মিউজিকৰ প্ৰতি দুৰ্বলতা থকা বুলি দেখাবলৈ এইবোৰ ব্যৱহাৰ কৰিছিলে এতিয়া অকণমান হেৰি হৈ গ'ল আৰু বেলেগ ইনষ্ট্ৰুমেণ্ট ওলাই পেলাই
আউটৰ হাত লগত সম্পৰ্কিত নেকি এই বস্তুটো? গোৱালপৰীয়া লোকগীততো ব্যৱহাৰ হয়, কামৰূপী লোকগীততো ব্যৱহাৰ হয়। অ'কে, তেওঁলোকৰ লগতে সম্পৰ্কিত হয়। একতাৰো বজায়। একতাৰখন মই নানিলো ঘৰত থাকে আনিবলৈ বাইকত চব দিগদাৰ হৈছে। আৰু মই এটা কথা জানিব খুজিম, এনেই মানে সম্পৰ্কিত হয় ন মিউজিক ইনষ্ট্ৰুমেণ্টছখিনি ইটোৰ লগত অলপ সম্পৰ্কিত হয়? লোকবাদ্যবোৰ এনেকুৱা মানে খুব জটিল নহয় বস্তুটো। মানুহে এনেই থকা সময়ত মনটো ভাল লগাবলৈ কাৰণে কিবা এটা বনাই লৈছিলে, সেইখিনি বজাই লাহে লাহে আৰু বন্ধুসকল, আজি আমাৰ নৈপৰীয়া আড্ডাত ভাগ লৈছে সি ওচৰৰে আমাৰ ভাইটি প্ৰাঞ্জল হৈছে প্ৰকৃতিপ্ৰেমী। আমাৰ অঞ্চলটোত আচলতে আমাৰ গোটেই জিলাখনত প্ৰাঞ্জলে বহুখিনি গছপুলি বৰ্তমানলৈকে ৰোপণ কৰিছে, ফুল ফুলাইছে, ফল মূল লগাইছে। চ' প্ৰাঞ্জলকো আদৰণি জনালোঁ আৰু প্ৰাঞ্জলৰ পৰা দুই এটা কথা জানিম কনজাৰভেশ্যনৰ ওপৰত। জীৱনটোত চাগে হাজাৰৰ ওপৰত গছ ৰোৱা হ'ল, 1000, 10, 15,000, 20,000, 30,000ও হ'বগৈ পাৰে মোৰ হিচাপত। যিখিনি মোৰ হিচাপ আছে মানে হিচাপত 1000 হ'লগৈ। চবেই শুনাকৈ ক'ব পাৰা। যিখিনি মানে হিচাপ ৰাখিছোঁ সেইখিনি 1000 হ'লগৈ, কিন্তু বাকী মই হিচাপ নাৰাখোঁ মানে, বিশেষকৈ ৰাস্তাৰ কাষত বা যিটো মুকলি ঠাই দিওঁ সেইখিনি হিচাপ নাৰাখোঁ। স্কুল কলেজ যিখিনি এৱাৰনেছ দিওঁ তাতে হিচাপটো ৰাখোঁ। বাকী সিমান হ'ল। আৰু যিমানখিনি ৰাস্তাৰ কাষত পুলি ৰোপণ কৰিছোঁ সেইখিনি প্ৰায়খিনিয়ে হৈছে, খালি বেৰাখিনি মানুহে চুৰ কৰি লৈ যায়, সাংঘাতিকভাৱে চুৰ কৰি নিয়ে। তাৰপাছত আকৌ দিয়া হয়। এতিয়া আপোনালোকে চাগে দেখিছে এতিয়া এলেংমৰা ৰাস্তাটো যিটো মুকলিখন পায় সেইখিনি ডাঙৰ হ'লগৈ, এবছৰীয়া পুলি হ'ল। তাৰপৰা ইয়াতে যিমানখিনি আছে ময়ে লগোৱা পুলি। তাৰপৰা ইয়াত আমি বেক চাইডে এইটো যিটো দেখিছে মানে আইলেণ্ডটো তাতে আমি 10 পুলি ৰোৱা হেৰি কৰিছোঁ। অলৰেডি 500 মান ৰোৱা হ'ল আৰু এতিয়া ৰোপণ কৰিম মানে 1000 পুলি আনি। বাকী কম সময়তে চাগে বহুত পুলি আছে ৰুইছোঁ আৰু যত্ন লৈছোঁ। লগৰখিনি আহে যেতিয়া পুলি ৰুওঁ, নিজৰে অনুষ্ঠান এটা সেউজীয়া পৃথিৱী সন্ধান বুলি এনেকৈ নাম কৰি 8 বছৰ হৈ গ'ল ৰোপণ কৰি আছোঁ। নিজা খৰচত সকলো নিজা খৰচ। চৰকাৰে প্ৰথমতে পুলি দিছিলে এনেই, তাৰপাছত পইচা লোৱা হ'ল। তাৰপৰা এইবাৰ এইবাৰ ফ্ৰীকৈ অলপ দিছে। অমিত বৃক্ষ নামত যিখিনি দিছে মানে সেইখিনি পুলি আচলতে নষ্ট হৈ যায়। মই কথা পাতিছিলোঁ বহুতো মানে চৰকাৰী বিষয়াৰ লগত, বন বিভাগৰ পাতিছিলোঁ। আচলতে এইটো তেওঁলোকে কৰিব লাগে কাৰণে কৰে, মানে ওপৰ নিৰ্দেশ কাৰণে পুলিখিনি দিয়ে, কিন্তু পুলিখিনি হৈ নুঠেগৈ। কিছুমান ডাল দি দিয়ে আৰু যিখিনি পুলি দিয়ে মানুহখিনি নলগাই ন। সাধাৰণতে যিখিনি গাঁৱত থাকে মানুহখিনি চবৰ ঘৰতে এখন গাঁথনি আছে গাঁৱত সাধাৰণতে, আকৌ সেই পুলিখিনি দিয়ে ক'ত লগাব, এনেকুৱা নাই জেগা। যিখিনি যদি চৰকাৰে মানে মুকলি ঠাইবোৰ আছে তেনেকৈ বেৰা দি যদি ৰোপণ কৰি দিয়া থাকে অমিত বৃক্ষটো অকণ সফল হ'ব। এইবাৰ 3 কোটি দিলে, অহাবাৰলৈ প্ৰায় 5 কোটি নে 6 কোটি তেনেকৈ কৰিব। কিন্তু এই পুলিখিনি কৰিয়ে থকা হৈছে, আনি ৰুলে ফটো দিলে, ফটো দিয়া হৈছে মেইনলি। আজিৰ সমাজখনত চবেই ফটো দিয়াটোৱে মেইন বুলি ভাবি লৈছে। সেইটোৱে এতিয়া চলি আছে মানে অমিত বৃক্ষ নামত মানে এটা ৰেকৰ্ড কৰি আছে। কিন্তু যোৱাবাৰ কিমান হ'ল সেইখিনি তথ্য কাৰোতো নাই চাগে, চৰকাৰতো নাই, এইটো দিব নোৱাৰে চাগে সম্ভৱ। খালি যিখিনি ৰুইছিলে সেইখিনি নাহিলে। খালি মই আমাৰ ঘৰ ওচৰৰ মানুহ পাইছোঁ, সিহঁতক যোৱাবাৰ দিছিলে 3টাৰে এটা ৰুলে, বাকী 2টা ৰুব নোৱাৰিলে, মৰি থাকিলে। এতিয়া 10টাকৈ দিছে পাই, 10টা এটা ৰুলে, বাকী জেগা নাই কাৰণে সেইকেইটা ঘৰতে পেলাই ৰাখিলে, মৰি থাকিলে। ত' চবৰে তেনেকৈ দিছে মানে 3 কোটিটো পুলিটো তেনেকৈ হিচাপ কৰিলে। কোনেতো ৰুইছে সেইটো বিচৰা নাই, আৰু এটা পুলিকে চাগে বহুতে ফটো মাৰি তেনেকৈ দি থকা হয়। আচলতে আমি ভাবোঁ আমি এতিয়া উঠি অহা প্ৰজন্ম আমিবোৰে চাগে যদি আমি পৰিৱেশ ক্ষেত্ৰত অকণমান সজাগ হওঁ, তেতিয়া চাগে পৰিৱেশটো মানে সংৰক্ষণ হ'ব। চবে কয়, খালি কামটো নকৰে মানে। মোকো কয় ন, মই এতিয়া গছ ৰুই থাকোঁ, য'তে ত'তে লগ পালে বিভিন্ন মানুহে কয় ভাল কাম কৰিছ আমুক তামুক। তাৰপৰা আমাকো মাতি, যেতিয়া তেওঁলোকক মাতোঁ তেওঁলোক নিজে নাহে মানে। এনেকুৱাও হৈ যায় যে মানে এনেকুৱা জেগাত পুলি ৰোৱা হয়, ধুনীয়া ৰাস্তা বা মানুহৰ সন্মুখত থাকে, বেৰা দিয়া হয়, এসপ্তাহ পাছতে আকৌ বেৰাখিনি লৈ গুচি যায়। তাৰপাছত আকৌ বেৰা ৰোপণ কৰিবলগীয়া হয়। আমাৰ এলেংমৰা অঞ্চলৰ বেৰাখিনিত বহুত কষ্ট কৰিব লগা হৈছে। এইখিনি মই প্ৰথমতে তাতে মোৰ পইচা 5,000 মান টকা প্ৰথমতে বাঁহ চাহ কিনি বেৰা ঘৰত বনাই অনা হ'ল। পুলি ৰোৱাৰ এমাহমানৰ পাছত বেৰাখিনি চব লৈ গুচি গ'ল। তাৰপাছত আকৌ আনি পেলাই আকৌ ৰোপণ কৰিলোঁ, বেৰা দিলোঁ মানে পুলিখিনি আছিলে। এইখিনি এতিয়া আছেগৈ। বাকী তেনেকৈ চব আজিলৈকে যিমান জেগা ৰুইছোঁ মানে এবাৰ বেৰা দি হোৱা নাই মানে, এবাৰ বেৰা দিলে চুৰ কৰি লৈ যায়, তেনেকুৱা হয়। আৰু কিছুমান স্কুল কলেজতো থাকে এনেকুৱা মানে, ধৰক যেতিয়া কওঁগৈ প্ৰথমতে ভালেই থাকে, পুলিটো বেৰা দিম বুলি কয়, পুলিটো বেৰাও নিদিয়ে, প্ৰতিপালো নকৰে মানে, আৰু কিবা ফান নাই বুলি কয়। আচলতে এইবোৰ এটা বাহনা চাগে, যাৰ মনটো নাথাকে ন, তেহেঁতি আচলতে কৰিবই নোৱাৰে। আৰু আছে মানে মোৰ চাগে মনটো আছে কাৰণে মই এইখিনি কৰি আছোঁ, আৰু মোৰ লগৰখিনি সিহঁতক জনাই দিলে সিহঁতি আহি যায়, লগৰখিনি মানে এনেকৈ ৰুই থাকোঁ সময়ে। তাৰপৰা কাইলৈও আমি ৰুম, দেওবাৰ বন্ধ বাৰটো প্ৰায়খিনি ৰুই থাকোঁ। বাকী ইয়াতে এতিয়া ৰিচেণ্টৰ লগত আহিয়ে কথা পাতিছিলোঁ 1000 পুলিখিনি অনাৰ কথা। 500 এতিয়া 1000 পুলি আনিম, তাৰপৰা ইয়াতে আকৌ ৰোপণ কৰিম।
তেনেকৈ কৰি আছোঁ। আচলতে মই ভাবোঁ চবে পৰিৱেশৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। গছ পুলি এটা ৰুই পেলাই ডাঙৰ কৰিবগৈ লাগে, ৰুই পেলাই বা ফটোটো মাৰি সেইখিনি বৰ্তমান সময়ত তেনেকুৱাই হৈছে কিছুমান। আৰু আজি আমাৰ বহুকেইজন আলহী আহিছে, তাৰে মাজত এজন মেডিকেলত নিশ্চয় চাগে। মই ফাৰ্মাচিউটিকেল কোম্পানী এটাতে মই কৰি আছোঁ, কিন্তু গাঁৱৰ বিশেষকৈ ভিতৰুৱা অঞ্চলৰ বিভিন্ন জেগাত আমি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰোঁ। তো মই ভাবিলোঁ ৰিচেণ্টলি সিদিনাখন এইটো যিটো নৈপৰীয়া আড্ডা প্ৰকৃতি লৈ পেলাই বিভিন্ন ধৰণৰ কথা ইয়াত আড্ডাত আমি চালোঁ ভালকৈ। মই ভাবিলোঁ যে এই নৈপৰীয়া অঞ্চলৰ যিখিনি মানুহ আছে, যি মানুহখিনি পৰাপক্ষত স্বাস্থ্যৰ বিষয়ে ইমান মানে তেওঁলোক সজাগ নহয়, গতিকে আমি এটা যদি সজাগতা শিবিৰ লগতে স্বাস্থ্য পৰীক্ষা শিবিৰ বিনামূলীয়াকৈ তেওঁলোকৰ কাৰণে কৰিব পাৰোঁ, খুব ভাল কথা হ'ব বুলি ভাবিছোঁ। সেইটো বহুত ভাল কথা হ'ব। ধৰি লওক ইউৰিক এচিড হওক, থাইৰইড হওক, ব্লাড চুগাৰ, কিন্তু মানে বহুত এইবিলাক ইংৰাজীত মানে আনডাইগনছ বুলি যে কয়, যে তেওঁলোক বহুত মানুহে গম নাপায়। প্ৰেছাৰ চুগাৰ এইবিলাক বহুত বাঢ়ি থাকে, কিন্তু তেওঁলোকৰ বিভিন্ন সমস্যাৰ কাৰণে ইমান দূৰ চহৰাঞ্চলৰ পৰা আজি টাউনৰ ফালে যাবলৈ অকণমান অসুবিধাৰ সৃষ্টি হয়। গতিকে আমি আমাৰ মানুহখিনি এলেহুৱা, মেডিকেলত যোৱাটো টাউন যোৱাটো আটাইতকৈ আমনিৰ কাম, মোৰ নিজৰে হয়। আমনিৰ কাম মানে আচলতে তেওঁলোকৰ গাতো উপায় নাই, ইয়াৰ পৰা কমিউনিকেশ্যনটো যিমান দূৰ হৈ যায় মানে ভাল উন্নত চিকিৎসাৰ কাৰণে। সেইটো যদি মই আজি এবাৰ কৰাৰ কথা কোৱা নাই, তাৰমানে এই বস্তুটো যাতে কণ্টিনিউ থাকক। এইটো ভাল ইনিচিয়েটিভ, ধন্যবাদ জনালোঁ। আৰু আমাৰ জনসাধাৰণক এই ভিডিঅ'টিৰ জৰিয়তে অনুৰোধ কৰিম, এইটো আমি ধুনীয়াকৈ ডেট এটা ফিক্স কৰি ৰাইজক জনাই দিম আৰু সেইমতে কৰা যাওক। আৰু ইয়াতে ধুনীয়াকৈ ফ্ৰী মেডিচিনৰ ব্যৱস্থাও কৰিম বুলি ভাবিছা নহয় জানো? চ' এইখিনি ভাল হ'ব, ধন্যবাদ। যিমানখিনি পাৰি ধৰি লওক, মানে কি হয় আজিকালি সব কোম্পানীয়ে ধৰি লওক নিদিয়ে, মেক্সিমাম যিমানখিনি পৰা যায় তাৰমানে আমি দিবলৈ চেষ্টা কৰিম, যাতে মানে মানুহখিনি ডায়েগনচিছটো হোৱাৰ পিছত তেওঁলোকে মেডিচিনটো ফ্ৰীকৈ পাব পাৰে। বিহুৰ জুচ